ভাগিন আপনার কি হয়েছে ইমান টেনশনত বহি আছে যে কম ভাগিন দুঃখৰ কথা এইখিনি খেতি মৰে খেতি এটা তো ভাল কথা আপনার খেতিটো বহুত ভাল হয়েছে খেতিখিনি মোৰ বহুত ভালে হৈছিল মনতো বহুত আশা আছিল আশা কৰাৰ দৰে মই ফচলখিনি বিক্ৰী কৰিব নোৱাৰিলোঁ খেতিখিনিৰ কাৰণে মই বহুত কষ্ট কৰিছিলোঁ খেতি কৰি বহুতখিনি টকা মই ধাৰ লাগিছোঁ বীজ ভাণ্ডাৰৰ পৰা মই বহুত বাকী কৰিছিলোঁ কিন্তু মই এইবোৰ ঋণটো মই কেনেকৈ এতিয়া মাৰিম মই চিন্তাত মই ৰাতি এতিয়া শুব নোৱাৰা হৈছোঁ তুমিতো ভাগিন জানাই মোৰ ঘৰৰ পৰিস্থিতিৰ কথা ডাঙৰ ল'ৰাটোতো ঢুকালে আৰু এটা ল'ৰা আছিলতো আবৰায়ে ঘৰখনৰ দায়িত্ব মোৰ ওপৰতে আছে গোটেইখিনি মই এই টুকটাক কৰোঁ আৰু ঘৰখন কিবা কৰি মই চলাওঁ যদি মই বিক্ৰী কৰিব নোৱাৰোঁ কিনো খাম আমি পিছে আপোনাৰ ঘৰৰ অৱস্থাটো কেনেকুৱা বৰ্তমান এতিয়া ভাগিন মোৰ ঘৰলৈ বোলা মোৰ ঘৰৰ অৱস্থাখন তুমি চাই আহিবা আপোনাৰ ঘৰৰ অৱস্থাটো অলপ চাই আহোঁ মই তুমি ইয়াতে বহা আপুনি ইমান টেনশ্যন কিয় কৰিছে টেনশ্যন নকৰিমনো কিয় তোমাৰ দাদাইতো নাইয়ে এইফালে বাবাই ধাৰ চাৰ কৰি খেতি কৰিলে সেইবোৰ যদি বেচিব নোৱাৰে আমি খাম কি ঋণবোৰ কেনেকৈ পৰিশোধ কৰিব ভাবিছিলোঁ এইবাৰ বেচা কিনা কৰি অলপ পইচা ৰাখিম আৰু অহাবাৰ মইনাক ভাল স্কুল এখনত দিম সেয়া জানো সম্ভৱ হ'ব কোন সদায় সপোন হৈয়ে থাকিব ৰাস্তাত কিজানি নহ'ব এইবোৰ বাদ দিয়া আমাৰ দুখবোৰ কিজানি ভগৱানৰো চকুত নপৰে এই যে শুনি আছা কৰোণা এই আচলতে কৰোণা নহয় এই আমাৰ দৰে এই দুখীয়া মানুহৰ কাৰণে বেদনা আহে আপোনালোকে ইমান হতাশাৰ হ'ব নালাগে চাওকচোন কি হয় চৰকাৰে কৃষকসকলৰ ঋণ মুক্তিৰ কাৰণে কিজানি কিবা আঁচনি ল'ব পাৰে গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰক এতিয়া আঁচনিটো ল'লেহে আমাৰ দৰে দুখীয়া কৃষকৰ বেদনাজনক চৰকাৰে বুজিব তাৰ কাৰণে যেন আমাৰ সমাজৰ সচেতন আৰু শিক্ষিত নাগৰিকে চৰকাৰক এই দাবী জনাব কৃষকৰ ঋণ মুক্তিৰ কাৰণে কিবা এটা যাতে আঁচনি লয় নাটকখন কৰাৰ মূল উদ্দেশ্য হ'ল এই যে আমাৰ লকডাউনৰ কাৰণে কৃষকসকলৰ যিবোৰ খেতি কৰিছিল সেইবোৰ বেচিব পৰা নাই যাৰ কাৰণে তেওঁলোকৰ কিছুমানে সুদৰ টকা আনিছিল কিছুমানে বীজ ভাণ্ডাৰৰ পৰা বাকী লৈছিল সেইবোৰ মানে কেনেকৈ দিব সেইবোৰত চিন্তাত আছে গতিকে আমি এইটো নাটকৰ জৰিয়তে চৰকাৰ পক্ষক এটা মেছেজ দিব বিচাৰিছোঁ যাতে কৃষকসকলৰ ঋণ মুক্তিৰ কাৰণে কিবা আঁচনি গ্ৰহণ কৰে আমাৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আমাৰ চৰকাৰৰ লগত যাতে এইটো আমাৰ ভিডিঅ'টো যায় আমাৰ কৃষকসকলৰ যাতে ঋণটো মুক্তি কৰি দিয়ে তেওঁলোকে আমাৰ কথাটো ভাবি সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব